নমস্কাৰ বন্ধুসকল, মই হলো এডি আৰু আপুনি চাইছে বি1। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গাৰ্নিয়াৰ একনি ফাইট ফেচ ৱাছ। তাৰ বিষয়ে সকলোখিনি ৰিভিউ আজি এই ভিডিঅ'ত আমি দাঙি ধৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'ত চাব পাৰে, মই ফটো এইফালে লগাই দিম। তো এই ফেচ ৱাছটো মই নিজে ইউজ কৰিছোঁ। মই নিজে যিহেতু ইউজ কৰিছোঁ 2 মাহমান, তো তাৰ ফলত মই কেনেধৰণৰ ফলাফল পাইছোঁ। তো এইটো ফেচ ৱাছ ইউজ কৰাৰ পিছত মোৰ মানে ফেচৰ এক্সট্ৰা অইল সেইটো হ'বলৈ কম হৈ গৈছে। লগতে মোৰ পিম্পলছ যেতিয়া আৰম্ভ হয় সেই পিম্পলছ হোৱাটো কম হৈছে। লগতে মোৰ যোনটো মানে মানে পিম্পলছ হোৱাৰ পিছত ফেচত যে কলা স্পট পৰি যায়, সেই কলা স্পটটো লাহে লাহে নাইকিয়া হৈ যায়। তো এইখিনি ফলাফল মই পাইছোঁ। তো লগতে এই ফেচ ৱাছত কি আছে সেই সকলো বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'ত। তো এই ফেচ ৱাছটোত নাম্বাৰ 1ত আছে কণ্ট্ৰোল অইল। মানে আমাৰ ফেচৰ যোনখিনি এক্সট্ৰা অইল আছে সেই অইলটো কণ্ট্ৰোল কৰিব, যিটো মই নিজে কৈছোঁ, মই নিজে ফলাফল পাইছোঁ। নাম্বাৰ 2ত আছে ড্ৰাই পিম্পল। তো যেতিয়া আমাৰ পিম্পল হ'বলৈ আৰম্ভ হয়, সেই পিম্পলৰ পৰা আমাক হোৱাবলৈ মানে বাধা প্ৰদান কৰে। লগতে আমাক পিম্পল যাতে নহয় তাৰ কাৰণে সহায় কৰে। নাম্বাৰ 3ত হ'ল আপৰোড ব্লেংক হেডছ। তো আপৰোড ব্লেংক হেডছ মানে কি, আমাৰ নাকৰ ছাইডৰ ফালে কি হয়, কিছুমান মানুহৰ কলা কলা দাগ আহি যায়, কলা কলা কিবা এটা স্পট পৰি যায়। তো তাৰ পৰা আঁতৰ কৰি ৰাখে। আৰু যদি আপোনাৰ তেনেধৰণৰ নাকৰ ছাইডৰ ফালে মানে কলা কলা হোৱা নাই, তেতিয়াহ'লে কি হ'ব, যাতে এইটো নহয় তাৰ পৰা বাধা প্ৰদান কৰিব, সুৰক্ষা প্ৰদান দিব এই ফেচ ৱাছে। আৰু নাম্বাৰ 4ত হ'ল টাইটেন প'ৰ্ছ। তো টাইটেন প'ৰ্ছ মানে কি, টাইটেন প'ৰ্ছ হ'ল ফটোত দিয়া হৈছে। তো এনেধৰণৰ কি হয়, আমাৰ পিম্পলছ হোৱাৰ পিছত এনেধৰণৰ ফুট হৈ যায়। তো এইটো ফুটক প'ৰ্ছ বুলি কোৱা হয়। তো সেই প'ৰ্ছটো মানে ফিল আপ কৰি দিয়ে এই ফেচ ৱাছে। তো এইটো একচুৱেলি ইমান জল্দি নহয়, এইটো 20+ হ'লে পিছত কিছুমান মানুহৰ দেখা পোৱা যায়। তো এনে হ'লে এই ফেচ ৱাছটো যদি ইউজ কৰে, তো সেই ফেচৰ এনেকৈ প'ৰ্ছবিলাক নাইকিয়া হ'বলৈ সহায় প্ৰদান কৰে। নাম্বাৰ 5ত হ'ল ৰিডিউচ ৰেডনেছ। তো ৰিডিউচ ৰেডনেছ মানে কি, আমাৰ যেতিয়া পিম্পলছ হ'বলৈ আৰম্ভ হয় ফেচত, তেতিয়া কি হয়, ঠাইখিনি ৰেড হৈ যায়, লাল হৈ যায়। লগতে আমাৰ সেই ঠাইখিনি অলপ অলপ বিষ কৰি থাকে। তো এইটোৰ পৰা বাধা প্ৰদান কৰিব এই ফেচ ৱাছটো ইউজ কৰিলে। নাম্বাৰ 6ত হ'ল লাইট এণ্ড মাৰ্কছ। তো লাইট এণ্ড মাৰ্কছ মানে কি, যেতিয়া আমাৰ পিম্পলছ হয়, সেই পিম্পলছ হোৱাৰ পিছত কি হয়, সেই জাগাখিনি সেই ঠাইখিনি কি হয়, এটা কলা কালাৰৰ এটা স্পট পৰি যায়, এটা ব্লেকনেছ আহি যায় সেই ঠাইখিনিত। তো সেই ব্লেকৰ পৰা কি হয়, লাইট লৈ মানে এই ব্লেকটো লাহে লাহে এই ফেচ ৱাছটো ইউজ কৰাৰ ফলত কি হয়, এই ব্লেকনেছটো লাহে লাহে নাইকিয়া হৈ যায়। মানে যোনটো মই নিজে প্ৰভাৱ পাইছোঁ, এইটো বহুত ফলাফল পাইছোঁ যে আপুনি যদি পিম্পলছ হ'ব, সেই কলা দাগটো কি হয়, লাহে লাহে এইটো ইউজ কৰাৰ পিছত নাইকিয়া হৈ যায়। তো এনে নহয় যে এইটো ইউজ কৰিলে 2-3 দিনতে আপুনি ফল পাই যাব, এনেকৈ নহয়। কমচে কম আপুনি 1 মাহ ইউজ কৰাৰ পিছতে গোটেইখিনি ফলাফল পাব। তো আপুনি 1 মাহ ইউজ কৰি ল'ব, তাৰপিছত আপুনি নিজেই গম পাই যাব কেনেধৰণৰ ফলাফল পায়। লগতে এইটো ফেচত কি হৈছে, মেন্থল এটা কেমিকেল আছে, যোনটো মানে যোনটোৱে আমাৰ ফেচত ধোৱাৰ পিছত পানী দিলে ঠাণ্ডা ঠাণ্ডা এটা অনুভৱ হয়। তো এই অনুভৱটো মোৰ বহুত ভাল লাগিছে। তো এই ফেচ ৱাছটোত ইমানখিনি ৰিভিউ আছিল। তো মই যিমানখিনি ইউজ কৰিছোঁ বহুতেই ভাল পাইছোঁ। তো আপুনিও ইউজ কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।